হাওৰাঘাটৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত 3 ছাত্ৰক মাৰপিট। কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত 3 শিশু ছাত্ৰক বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া বিমান বৰাই ক্ষুদ্ৰতম ভুলৰ অজুহাত দেখুৱাই বিদ্যালয়খনৰ 3 ছাত্ৰক মাৰপিট কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 3 ছাত্ৰক হাওৰাঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে পৰামৰ্শ আগবঢ়ায় চিকিৎসকে। শিক্ষা অধিকাৰ আইনৰ মতে বিদ্যালয়ত শিক্ষকে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰা সম্পূৰ্ণ নিষেধ যদিও কি ভিত্তিত বিদ্যালয়ৰ ভিতৰত বিমান বৰাই 3 ছাত্ৰক প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰিলে সেই লৈ এক চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ হাওৰাঘাট অঞ্চলত। আনহাতে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়খন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এক মহান সন্থাৰ দ্বাৰা পৰিচালিত বিদ্যালয় আৰু এই মহান অনুষ্ঠানটিত দুৰ্ভাগ্যজনকভাৱে এনে নিকৃষ্ট কাণ্ড সংঘটিত হোৱাত এক ৰহস্যৰ সৃষ্টি হৈছে। ভাইটি কি হৈছিলে? মানে আমাৰ স্কুলটো গৈছিলোঁ প্ৰথম পিৰিয়ডটো আমাৰ ছায়েন্সৰ আমাৰ ছায়েন্স মিছ আহিলে মানে 10 মিনিটমান পঢ়ালে তেতিয়া বুজাই আছিলে তেতিয়া আমি ক'লোঁ মিছ আমি বুজি পোৱা নাই তেতিয়া মিছে ক্লাছৰ পৰা ওলাই গ'ল যাই মানে প্ৰিন্সিপাল ৰুমত গ'ল তাতে মানে ছেক্ৰেটাৰী ছাৰক কি ক'লে আমিতো নাজানো কি ক'লে তাৰপিছত ছেক্ৰেটাৰী ছাৰ আহিলে এনেকৈ 11:30 হ'ব আহি মোৰ আৰু মোৰ লগৰ দুটাক কৈছে ওলাই তহঁতে ব্ৰাঞ্চৰ পৰা আমি ওলালো আহি কিনি ক'লে তহঁতে ইমান অভদ্ৰ তহঁতক স্কুলৰ পৰা মই ওলাই দিম কৈ চাৰ্টিফিকেট লৈ যা কৈ আমাক প্ৰথম থাপৰ মাৰিলে পিছত ডিঙিত ধৰি মোক পুৰা লকটাই দিলে একদম এই জেগাটো একদম মই এতিয়া উঠাবই নোৱাৰি এনেকুৱা অৱস্থা হৈছোঁ কথা ক'ব নোৱাৰি এই জেগাটো পুৰা এনেকৈ চেপিছে মাথাটো পুৰা মানে এতিয়া ডক্টৰ ছাৰে ক'লে কিবা ডিফলৈ যাব ইয়াত নহ'ব বোলে। কোনে কি নাম তোমাৰ মাৰাজনৰ? নাম হৈছে বিমান বৰা। তেখেতে স্কুলৰ মাষ্টৰ নে কি হয়? মাষ্টৰ নহয় তেওঁ সম্পাদকহে স্কুলৰ। সম্পাদক কোন স্কুলত? শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়। তোমালোক কিমান ক্লাছত পঢ়া? মই নৱম শ্ৰেণীত পঢ়া। ডক্টৰে কি কৈছে এতিয়া? ডক্টৰে ক'লে এতিয়াতো ইয়াত নহ'ব ডিফুলৈ যাব। উন্নত চিকিৎসাৰ বাবে ডিফু যাব দিছে তোমালোকক? ঠিক আছে। আজি অলপ আগত মানে স্কুলত মাৰধৰ কৰিছে কিবা মানে ছায়েন্স টিচাৰে বোলে পঢ়াই আছিলে পঢ়াই থকা অৱস্থাত মানে কি হ'ল বুজি পাই ল'ৰা ছোৱালীয়ে সোধোতে বোলে টিচাৰে বোলে কৈছে বোলে তহঁতক মানে বুজোৱাতকে নুবুজোৱাই ভাল বুলি ক'লে সেনেকৈ কৈ পিনে ওলাই গৈ মানে অফিচ ৰুমত গৈ পিনে প্ৰিন্সিপালক কমপ্লেইন কৰিছে টিচাৰে কৰোঁতে বোলে বিমান বৰা ছেক্ৰেটাৰী যি হওক মালিক এখেতে গৈ পিনে বোলে ছাৰে গৈ পিনে বোলে ডিঙিত টেপা মাৰি ধৰি ৱালত ঠকুচাই মাৰিছে বোলে মানে মাথাটো ৱালত মাৰিছে এনেকুৱা ডিঙিত ধৰি পিনে ৱালত ঢপ কৰি এনেকৈ মাৰিছে বোলে। কোনে মাৰিছে বুলি ক'লে? বিমান বৰা। কোন স্কুল? এই শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ হাওৰাঘাট। মানে তেওঁ কি হেৰিত আছে গম পাই নেকি? শিক্ষক নে কি? সেইটো মই নাজানো। শিক্ষক নহয় মেনেজমেণ্ট কমিটিৰ সদস্য। তো এই কথাটো মানে কি আমি এতিয়া উপায় নাই গৈছিলোঁ যাওঁতে কৈছোঁ মই এনেকৈতো মাৰিব নালাগে কিবা যদি ভুল কাম কৰিছে আমাক ফোন আছে ফোন কৰি মাতক আমাৰ ওচৰত পিটক আচাৰ দি পিটক হা না ৱালত মাৰিছে ল'ৰাটোৰ মাথা বিষাই আছে কিছুমান ডিঙি টেপা মাৰিছে ল'ৰাটো এতিয়া কথা কেইজন ল'ৰাক মাৰিছে? 3টা পোৱালিক মাৰিছে। অৱস্থা কেনেকুৱা বৰ্তমান? ভাল নহয় মেডিকেল আনিছোঁ এই মাত্ৰ অৱস্থা ভাল নহয়। আগতে পূৰ্বেও এনেকুৱা কাম কৰে নেকি তেওঁ মানে আগতে মানে কি এই গৌতম আচাৰ্য বোলে তাত স্কুলত আছিলে ওলাই পিনে বেলেগ স্কুলত গৈছে তাৰ ওচৰত টিউচন লৈছে বোলে ল'ৰাবিলাকে কয় বোলে গৈ বোলে কিয় টিউচন কৰিব লাগে তাৰ তাৰ মানে মেইন কথাটো হৈছে গৌতমক লৈ পিনে অলপ মানে আকেশ আছে নেকি ছাৰৰ এই আকেশটো মানে ল'ৰা ছোৱালী ঝাৰি আছে আৰু এনেকুৱা নহয় না মানে টিউচন লোৱাৰ কাৰণে সূত্ৰপাত তাৰ পৰাই মানে বেছি মানে দেখিব নোৱাৰা হৈ আছে মেইন মানে কাৰণটো এইটো। ঠিক আছে। বৰ্তমান অৱস্থা কেনেকুৱা ল'ৰাকেইটা? অৱস্থা ভাল নহয় মেডিকেল। আপোনাৰ ল'ৰাজনৰ নাম কি? বৰুণ চেত্ৰী। বাকী কেইজন? বাকী প্ৰসঞ্জিত বুলি আছে আৰু এটাতো নাম জান নাই মই।
কিমান ক্লাছত পঢ়াইছো ক্লাছ 9ত পঢ়ে। ক্লাছ 9ৰ ন ঠিক আছে কি হৈছে ল'ৰাকেইজন ল'ৰাটো স্কুলত গৈছে আৰু ছাৰে বোলে কিয় কোন দুখত মাৰিলে কোনো গাৰ্জেন আছে আমাক জনাব লাগে এনেকুৱা মাৰিছে মানে ছাৰে এতিয়া মানে ল'ৰাটো এতিয়া মানে উশাহ ল'ব নোৱাৰা হৈ আছে হয় কোন ছাৰে মাৰিছে বিমান ছাৰে বোলে ছাৰো নহয় নেকি মানে কিবা বোলে মই নাজানো মই যোৱা নাই শিক্ষক নেকি স্কুলৰ শিক্ষক নাই মই ক'ব নোৱাৰো হয় কিহৰ কাৰণে মাৰিছে কিয় মাৰিছে এইটোও মানে ক'ব নোৱাৰো মই হয় আৰু এনেকুৱা মাৰিছে মানে গাৰ্জেন আছে আমি গাৰ্জেন জনাব লাগে এনেকুৱা মাৰিছে যে এতিয়া এই উশাহ ল'ব পৰা নাই কিহেদি মাৰিছে এই হাতৰ লগত এনেকুৱা দাঙি ধৰি পেলাই দাঙি দিছে চিনেমা ষ্টাইলত মাৰিছে চিনেমা ষ্টাইলত মাৰিছে চিনেমা স্কুলত এতিয়া বৰ্তমান কেনেকুৱা ল'ৰাকেইটাৰ অৱস্থা এতিয়া বৰ্তমান এতিয়া উশাহ ল'ব পৰা নাই বহুত কষ্ট হৈ আছে কিমান ক্লাছত পঢ়ে ল'ৰাকেইজন 9ত পঢ়ে ক্লাছ 9ত পঢ়ে ঠিক আছে আপোনালোকে মাৰিছে ইয়াতে ডিংগিত ধৰি নেকি এনেকুৱা উঠাইছে হয়। ৱালত এনেকুৱা মাৰিছে মাথাটো ঢাচ ঢাচ কৰি নেকি আপোনালোকে গৈছিল নেকি স্কুলত নাই যোৱা নাই আমি যোৱা নাই আমাৰ লগৰে সিহঁতে গাৰ্জেনে গৈছিলে গৈছিলে মোৰ ঘৰৰ লগত দূৰ আছে কাৰণ আউটাৰ সিহঁতে আহি গ'লে থানাত এনেকুৱা অভিযোগ আগতো আছিল নেকি তেওঁৰ ওপৰত যে ল'ৰা ছোৱালী মাৰা বুলি নাই 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 মই এইটো একেবাৰে প্ৰথম আছে বেলেগতো ক'ব নোৱাৰো মই এইটো শুনা নাই